Hello guys, এতিয়া দুপৰীয়া ভাত খাম চাওক মাকৈ বৰা বনাইছো দেই Hello guys, দুপৰীয়া ভাত খাম এতিয়া চাওক মাকৈ বৰা বনাইছো ধোৱা ওলাই গৈছে পুৰা দিছো দেই চাব এবাৰ আপোনালোকৰ হ'লনে দুপৰীয়া আহাৰ খোৱা এয়া চাওক মোৰ কাহি আমাৰ বাইজনীৰ কাহি একেলগে ভাত খাম তাইৰ কাহিত ৰাতিপুৱাৰ ভাত অকণমান থাকিল এতিয়া মোৰ কাহিত ভাত ল'ম এয়া হৈ গ'ল মাকৈ বৰা এয়া মোৰ থাল ৰেডি মাছৰ পিটিকা বৰা ভাজি মাছ বেছিকৈ আছে মাছ তোমাক দিমনে এটা এয়া মোৰ থাল ৰেডি এতিয়া খাব লৈছোঁ দেই আজি আপোনালোকৰ লগত অলপমান খাই চাইছোঁ কেনেকুৱা লাগে সদায় দেখি থাকোঁ আনৰ ভিডিঅ' এনেকৈ খোৱা ভিডিঅ' দিয়ে মই খোৱাত কিন্তু বৰ লেজি সেইকাৰণে খোৱা ভিডিঅ' মই দিব নোৱাৰোঁ কিন্তু তথাপি আৰু আজি অলপমান ট্ৰাই কৰোঁ কিজানি পাৰোঁ খাব আৰম্ভ কৰোঁ দেই আপোনালোকে খাইছে চাগে এয়া মাছ যিসকলে খোৱা নাই খাই লওক এয়া মাছৰ পিটিকা বৰ ভাল হৈছে আজি খাবলৈ একদম চিম্পুল খানা দেখুৱাবলগীয়া একো নাই কিন্তু এনেই আৰু মনৰ হাউচত আজি লৈছোঁ খোৱাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি খাম বুলি খোৱা হৈ গ'ল এতিয়া হাতখিনি ধুই লওঁ এয়া কাপোৰখিনি অকণমান মেচিনত শুকাই লৈছোঁ নহ'লে এতিয়া নুশুকাবগৈ হৈ গ'ল এতিয়া খোৱা বোৱা